Hello everyone, আপোনালোকক মোৰ চেনেল জাজ হোম কিচেনলৈ আকৌ এবাৰ স্বাগতম। আজি মই ফিশ খুলি দেখিলো, ফিশত অলপমান বন্ধাকবি, অলপমান চিকেন আৰু এটা গাজৰ ৰখাই আছিল। তেতিয়া মোৰ মনত পৰিল যে মোৰ ছোৱালীটো মমো বনাবৰ কাৰণে কৈ আছে। ভাবিলো যেতিয়া এইবোৰ আছে অলপ মমোই বনাই লওঁ। মমো বনাবৰ কাৰণে আমি বন্ধাকবি, গাজৰ আৰু পিঁয়াজ এইবোৰ ডাঙৰ ডাঙৰকৈ কাটি ল'ম। আৰু এইবোৰ চপাৰ মেচিনত দি শ্বপিং কৰিবই লাগিব, তাৰ কাৰণে আমি ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এটা যেটো চিকেন আছিল সেই চিকেনটো মই সৰু সৰুকৈ কাটি কেনে চপাৰ মেচিনত শ্বপিং কৰি ল'ম। কাৰণ চিকেনটো যদি ডাঙৰকৈ চপাৰ মেচিনত দিম তেতিয়াহ'লে শ্বপিং কৰিবৰ কাৰণে দিগদাৰী হ'ব। আপোনালোকে দেখিছে মই চিকেনটো শ্বপিং কৰি লৈছো। এতিয়া সেই মেচিনটোতে গোটেইবোৰ ভেজিটেবল দি কেনে আৰু অলপ ধনিয়াৰ পাত দি শ্বপিং কৰি ল'ম। আপোনালোকে খুজিলে ধনিয়াৰ পাত দিব পাৰে, নিদিব পাৰে। মোক ধনিয়াৰ পাত দিলে কিন্তু মমৰ গন্ধটো খুবেই ভাল লাগে, সেইকাৰণে মই ধনিয়াৰ পাতটো দিম। এতিয়া মই ডোটো বনাই আছো। ডোটো বনাবৰ কাৰণে 2 কাপ ময়দা, অলপমান নিমখ, অলপমান তেল দি কেনে ময়দাটো ভালকৈ সানি ল'ম। মনত ৰাখিব, আপোনালোকে যেতিয়াই এই ডোটো বনাব তেতিয়াই ভালকৈ এইটো সানি ল'ব। এতিয়া মই এই ডোটো 15 মিনিটৰ পৰা 20 মিনিটলৈ ঢাকি ৰাখি দিম। এতিয়া আপোনালোকে দেখিছে মই যেটো ময়দা মাৰি ৰাখিছো সেই ময়দাটো হৈ গৈছে। এতিয়া মই এইবোৰ সৰু সৰুকৈ কাটি ল'ম। কাটি কেনে ভালকৈ এইটো গোল কৰি কেনে অলপমান তেল লগাই ল'ম। এতিয়া মই এটা কেৰাহীত অলপমান তেল দি কেনে যিবোৰ ভেজিটেবল আৰু চিকেন কাটি ৰাখিছিলো সেইবোৰ ভাজি ল'ম। আপোনালোকে খুজিলে কেঁচাও দিব পাৰে, কিন্তু মোক কেঁচা ইমান এটা ভাল নালাগে, সেইকাৰণে মই এইটো অলপ ভাজি দি আছো। 1 চামুচ আদা আৰু অলপমান নিমখ দি কেনে এইটো ভালকৈ আমি মিলাই কেনে ভাজি ল'ম। এতিয়া মই ডোটো আপোনালোকে দেখিব মই বেলি আছো। ডোটো যিমান সৰুকৈ বেলিব মমোটো খাবৰ কাৰণে সিমানে ভাল হ'ব, কিন্তু বেলাৰ টাইমত অলপমান তেল দিবৰ কাৰণে আপোনালোকে নাপাহৰিব। এতিয়া মই যেটো ভেজিটেবল আৰু চিকেন ভাজি ৰাখিছো সেইটো ভালকৈ মিলাই কেনে সৰু সৰুকৈ যেটো ৰুটি বেলি ৰাখিছো সেইটোৰ ভিতৰত এই ষ্টফিংটো দি এনেকৈ বনাই আছো। মোক এইটোৱে কিন্তু সবচে সহজ লাগে, সেইকাৰণে মই এইটো ডিজাইনে বনাই আছো। আপোনালোকে খুজিলে আৰু বেলেগ ডিজাইনো বনাব পাৰিব। আপোনালোকে দেখিছে মই 3-4টা ডিজাইন বনাইছো। এইটো কিন্তু মই বনা নাই, মোৰ হাজবেণ্ডে বনাইছে। এতিয়া মই ষ্টিমাৰত মমোবোৰ এটা এটাকৈ 15 পৰা 20 মিনিট ষ্টিম কৰিবৰ কাৰণে ৰাখি দিম। যেতিয়ালৈ মমোবোৰ ষ্টিম হৈছে তেতিয়ালৈ আমি মমো যে এটা ৰেড চাটনি খাই সেই চাটনিটো বনাই লম। চাটনিটো বনাবৰ কাৰণে মনত ৰাখিব অলপমান পানী আৰু অলপমান নেমু দিব, তেতিয়াহ'লে চাটনিটো টেষ্ট খাবলৈ ইমান ধুনীয়া হয়। আপোনালোকে দেখিছে মোৰ চাটনিটো হৈ গৈছে, মোৰ মমোটো অলমোষ্ট ৰেডি হৈ গৈছে। আপোনালোকৰ খাবলৈ মন গৈছে নে? মোৰ কিন্তু দেখি কেনে খাবলৈ মন গৈছে। আপোনালোকক যদি মোৰ কুকিংবোৰ ভাল লাগি আছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা বেয়াও লাগি আছে তেতিয়াহ'লে কমেন্ট কৰি জনাবলৈ নাপাহৰিব, আৰু মোক সাপোৰ্ট কৰিব নাপাহৰিব। কিন্তু এভৰিৱান, আপোনালোকৰ লগত আকৌ এটা নতুন ৰেচিপি লৈ কেনে লগ পাম।